Welcome to Dipu Darudar PK Vlogs. দেখিছে একদম পুৱাই পুৱাই ওলাইছোঁ আৰু একদম পুৱাই পুৱাই ওলাইছোঁ মানে মামাহঁতকে আহিছোঁ দক এই গাঁৱলীয়া পৰিৱেশ একদম চাওক একদম কেনে কুঁৱলী পৰি আছে চাওক সকলেহে এতিয়া মামাৰ এই পাছৰ বাৰীকলৈকে ওলাইছোঁ কেনে কুঁৱলী পৰি আছে একদম এয়া চাওক অ' মাই গড কি ঠাণ্ডা একদম লেদাৰ চেদাৰ পিন্ধিছোঁ আৰু জুই ধৰা আছে বাৰীত তাৰমানে আমাৰ জুই ধৰাই থাকে আবাহাৰ মামাহাৰ চাওক এই জুই একদম কি ক'ব আৰু একদম বিৰাট ঠাণ্ডা দিছে চাওক ইয়াতে ধান মেলি দিয়ে এই বাৰীতে এই ঘৰ 200 মিটাৰ দূৰত একদম কিন্তু কাৰো বেলেগৰ মতে নচটকাকৈ আহি এই পায় আৰু বাৰী পায় একদম ভাল লগা পৰিৱেশ বিৰাট সেইকাৰণে ইয়াতে আহোঁ দক প্ৰায়ভাগ আহিয়ে থাকোঁ আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ মোৰ চেনেলটো মনিটাইজ হোৱা নাই কি কম দক ভিডিঅ' কৰি থাকোঁতে মোবাইলটোৱে পৰি গ'ল চৰি ভিডিঅ' কৰি থাকোঁতে মোবাইলটোৱে পৰি গ'ল দক বেয়া নাপাব আৰু কি ক'ম আপোনালোকক এই চাওক কিমান দূৰক লাগি আছে এই ইয়াতে পোৱা মানুহে হেৰি কৰে কাপোৰ মেলি দিয়ে সোনকালে হৈ কাৰণে এয়া চাওক ইয়াতে হেৰি ৰুব বেহৰৰ খেতি এয়া চাওক কি খেতি আছে হৰেক ৰকমৰ খেতি আছে হৰেক ৰকমৰ আৰু এয়া চাওক আপোনালোকে এই শাক এই কিবা ভৌঠা শাক না কি কয় এই শাকক আমাৰ বৰপেটা ভাষাত নলবাৰীয়া ভাষাত এই বেহৰ তাৰপিছত এই পালেং শাক না কি কয় এই শাকটোক পালেং শাক না কি কয় এই বহুত ধৰণৰ খেতি কৰিছে দিয়ক এই ৰহুন নহৰু এইখিনি জ্বালাই গোটেই মহান এই কবি এই ওলকবি এই বিন আপোনালোকে যে খায় বিন এই বিন এই আলু চব এই আলু আৰু এই ৰাঙালাও আছে মাজে মাজে এই বেহৰ এই মূলা আছে এই চব বেহৰ চাওক না কি সুন্দৰ লাগে জেগাখিনি কি সুন্দৰ লাগে মোৰ এইটো চেনেল মানিতে জনাই দিয়ক কি কৰিব আৰু পইচা পাতি নাই ৰিয়েলমি 3i দি ভিডিঅ' বনাই আছোঁ পিকচাৰ বঢ়িয়া হ'ব পাৰে আৰু তথাপিও ভিউজ দিব আৰু ৰাইজে না কি কয় এইও শাক চাব একদম বঢ়িয়া ভিডিঅ' কোৱালিটি বঢ়িয়া হ'ব দিয়ক আৰু মোৰ হাত লৰি আছে না ষ্টেণ্ড নাই পইচা নাই ঘৰৰ মানুহক কয় আৰু কিমান হাত বোৱাৰ পইচা কিমান হাত দিম আৰু এই ধইনা এই যি প্ৰত্যেক আঞ্জাতে লাগে একদম আপোনালোকক সেই ধইনা আৰু কি ক'ম ভিউছে নহা হৈছে ভিডিঅ' গেলাত ভিউজ দিব অলপ তে ভিডিঅ' বনাই ভাল লাগে আৰু মই চেনেলটো মনিটাইজ কৰিব পাৰিম নহ'লে ইনকে আৰু কিমান ভিডিঅ' বনাম ষ্টেণ্ড নাই কিবা নাই নহয় দিয়ক
আমিও ক'লা মানুহ একদম কি ক'ম আৰু সেই নতুনকৈ আহিছে যদি আপোনালোকে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। সকলোৱে চাওক, সম্পূৰ্ণ কৰি শেষলৈকে ভিডিঅ'টো চাওক, যাতে মোৰো 4000 ঘণ্টা পূৰা হয়, মই চেনেলটো মনিটাইজ কৰিব পাৰোঁ। কৰি যাম কিবা কিবি ৰাইজৰ কাৰণে। আৰু যোনে আমাৰ কৰিও তাৰমানে নিম্ন শ্ৰেণীৰ মানুহ আছে, তাহাকো এই চেনেলটোৰ আধা মই দেখি আধা সহায় কৰি দিম, আপোনালোকক ভিডিঅ' বনাই দিম। গতিকে আপোনালোকে আৰু সহায় কৰিব আৰু এইখিনি নে কি ক'ম। সূৰ্যটো অলপ ওলছি ৰ'ব, এটি সূৰ্যটো অলপ ওলছি ইতাহে, নহ'লে পুৱাৰ পৰা যি ঠাণ্ডা দি আছিল। তে বাই বাই দোস্ত, চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব। তাৰপিছত মোৰ চেনেলটোক যদি নতুনকৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব। সোনকালে ফাটাফাটি অসমবাসী ৰাইজৰ কিমান মৰম আছে মই চাওঁ। 10K ছাবস্ক্ৰাইবাৰ পূৰা কৰি দিয়ক এই ডিচেম্বৰ মাহটোৰ ভিতৰত। থেংক ইউ, বাই বাই, জয় আই অসম।